নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ ৰামধেনু এছএনডি চেনেলটোলৈ পুনৰলৈ আহিছোঁ অসম ৰঞ্জিত পৰৱৰ্তীকৈ পৰ্যন্ত 10টাকৈ প্ৰশ্নটোৰ আহক ট্ৰেইন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব আজিৰ প্ৰথম প্ৰশ্ন ইতিহাস প্ৰসিদ্ধ লতাকটা হ্ৰদৰ উদ্দেশ্য কি আছিল এ ব্ৰহ্মদেশৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধ বি হাবিৰ গছ লতা বন কাটি পথ মোকলোৱা চি মণিপুৰ ৰজা জয়সিংহক আহোম সেনাই সহায় আগবঢ়োৱা ডি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি মণিপুৰৰ ৰজাৰ জয়সিংহক আহোম সেনাই সহায় আগবঢ়োৱা ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল এ 1888 চনত বি 1890 চনত চি 1892 চনত ডি 1898 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি 1898 চনত ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আজিৰ 3 নম্বৰ প্ৰশ্ন হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন এ মণিৰাম দেৱান বি সূৰ্য কুমাৰ ভূঞা চি বেণুধৰ শৰ্মা ডি সুকুমাৰ বৰকাইত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি সুকুমাৰ বৰকাইত ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আজিৰ 4 নম্বৰ প্ৰশ্ন আহোম স্বৰ্গদেউসকলে খেল ধেমালিৰ আয়োজন আৰু খেল পৰিচালনা কৰিবলৈ নিযুক্তি দিয়া বিষয়া কেইজনৰ অন্তৰ্গত তলৰ কোনজন নহয় এ ৰঙিয়াল বৰুৱা বি কুকুৰাচোৱা বৰুৱা চি হাবিয়াল বৰুৱা ডি ঘেনচোৱা বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে দিব বুলি আশা কৰিলোঁ যদি ভুল হয় মই শুদ্ধ কৰি দিবলৈ চেষ্টা কৰিম ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি এ বদন বৰফুকন বি লাচিত বৰফুকন চি পুৰ্ণানন্দ বৰগোহাঁই ডি নুমলী বৰগোহাঁই ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ বদন বৰফুকন ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আজিৰ 6 নম্বৰ প্ৰশ্ন অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজৰ বিষয়াজনৰ নাম কি এ লেফটেনাণ্ট ছিংগাৰ বি কেপ্টেইন নিউভিল চি ডেভিড স্কট ডি কেপ্টেইন ৱেলছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ লেফটেনাণ্ট ছিংগাৰ ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আজিৰ 7 নম্বৰ প্ৰশ্ন প্ৰতি 6000 জন পাইকৰ ওপৰত থকা বিষয়াজনক কি বোলা হয় এ বৰফুকন বি ফুকন চি ৰাজখোৱা ডি বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি ফুকন ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আজিৰ 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটি হ'ল বৰফুকন পদত নিযুক্তি হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন এ লাচিত বৰফুকন বি লাঙি পানেশীয়া বৰফুকন চি বন্দৰ বৰফুকন ডি বদন বৰফুকন ইয়াৰে শুদ্ধ উত্তৰটি হ'ল বি লাঙি পানেশীয়া বৰফুকন ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আজিৰ 9 নম্বৰ প্ৰশ্ন আহোম পুৰোহিতসকলে সম্ভ্ৰান্ত শ্ৰেণীৰ সন্তানক টাই ভাষাত ধৰ্ম সংক্ৰান্তীয় শিক্ষা আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিয়ম সম্পৰ্কে শিক্ষা দিয়া শিক্ষা অনুষ্ঠানটোৰ নাম কি এ টোল বি পঢ়াশালী চি চাং ডি শিঙৰি ঘৰ ইয়াৰে শুদ্ধ উত্তৰটি হ'ল চি চাং ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল এ গোপীনাথ বৰদলৈ বি তৰুণ ৰাম ফুকনে চি লক্ষ্মীনাথ বেজবৰুৱা ডি অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰে শুদ্ধ উত্তৰটি হ'ল বি তৰুণ ৰাম ফুকনে ইয়াৰ লগে লগে আজি আমাৰ 10টাকৈ প্ৰশ্নটোৰ সামৰণি পৰিছে পুনৰ লৈ আহিম মই এটা ভিডিঅ' তেতিয়ালৈকে লৈছোঁ সকলোৰে পৰা বিদায় ভিডিঅ'টো কৰোঁতে হৈ যোৱা সৰু সৰু ভুলবোৰৰ বাবে ক্ষমা কৰিব ধন্যবাদ